Hey guys, welcome back to my YouTube channel. এই দুদিনীয়া জীৱনৰ মোৰ মায়া এৰি নিজে নিজৰ মাজত মিলি যোৱা প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো আৰম্ভ কৰিম বলক। কালি চিলাব দিয়া কাপোৰকেইটা আজি আনিমগৈ। কালি লাইন নাছিলে, এইটো কাৰণে চিলাব পৰা নাছিলে, তো সেইটো কাৰণে আজি এতিয়া মাতিছে, তো আজি এতিয়া লৈ আহোঁগৈ। তাৰপিছতে আহি পেলাই ওলামহি মা কামাখ্যা ওচৰলৈ যাম বুলি কৈছোঁ যিটো, তো তাৰ কাৰণে ওলামহি। তো প্ৰথমতে আনি লওঁ, তো বলক আজি ভিডিঅ'টো ওলাই আহিলোঁ ৰেডি যাবলৈ। কিন্তু এতিয়া ৰ'দটো ইমান দিছে, এতিয়া মায়ে শক্তি দিলেই হ'ল আৰু যাতে যাব পাৰোঁ। আৰু এনেই মাথা চাপ গাড়ীত যায় বুলি ক'লে এনেই মাথাত অলপমান ঘূৰাই, তো পূৰা ৰ'দ দি আছে। গৈ পেলাই দেখাই আছোঁ কি অৱস্থা হ'ব নাজানো। এই ৰ'দত মানুহে চবেই যাব ভগে খাই আছে। তথাপিও এইকেইদিনটো পূৰা বৰষুণে, আজি অলপমান ৰ'দ এনেকুৱাকৈ দিছে, ইমান ৰ'দ। তো আজি বাৰ্থডেও হয়, ইফালে মাৰ ওচৰতে যাব ওলাইছোঁ। মায়ে আৰু শক্তি দিলেই হ'ল আৰু কালি অনা নতুন ফুলি পিন্ধিছোঁ আজি। তো বলক চাই থাকক। এতিয়া গাড়ীৰ পৰা নামি আহি আছোঁ, মানে ৰ'দটো ইমানেই বেছি দিছে, মাথা চাথা বেয়া লাগি আছে এইখন আহোঁতে। কিন্তু এইহে দেখিলে ইমান ভিৰ, আৰু ওপৰত কিমান ভিৰ হ'ব নাজানো। ইয়াত ৰাস্তাৰ পৰা ইমান ভিৰ নহয়। গেটৰ মই পাইছোঁহি স্কুললৈ। মানুহ সঁচাকৈ কিছুমান মানুহ মাথা ঘূৰাই ঘূৰাই পৰিয়ে গৈছে। তাতে ডক্তৰৰ ব্যৱস্থাও কৰিছে, তো তাতে মানে লৈ গৈ আছে মানুহবিলাক। মাথা ঘূৰাই ঘূৰাই পৰি গৈছে, ইমান গৰমত পাৰা নাই কিছুমানে। আৰু ইফালে দেখিছেনে, তেওঁলোকে পানী দি আছে মাৰ ভক্তসকলে, আৰু তেওঁলোকৰ নিচিনাকৈ আৰু বহুত মানুহে দি আছে এনেকুৱা ৰাস্তাত। গোটেই ৰাস্তাটোতে জুচ, চকলেট, বিস্কিট বা এনেকুৱাত বহুত ধৰণৰ মানুহে যি পাইছে তাকে দিবলৈ চেষ্টা কৰিছে মাৰ ভক্তসকলক। সঁচাকৈ তেওঁলোকে বহুত ভাল কাম কৰি আছে, তো সঁচাকৈ বহুত ভাল লাগিছে। মোৰতো ভাল লাগিছে, লগতে আপোনালোকেও এনজয় কৰি থাকক, চাই থাকক। আৰু মানুহ বহুত ভিৰ, আৰু ভিৰ মাজত মানে বহুত বেয়াকৈ ফচি গৈছোঁ আমি। এতিয়া যেন তেনে ওপৰ পাইছোঁহি। ইমান 2 ঘণ্টা ৰাস্তা লাগিছে এইখন আহোঁতে ওপৰলৈ উঠি। যেন তেনে মাৰ মন্দিৰটো অলপমান দেখিছোঁ। ভাগৰ লাগি গৈছে থিয় হওঁতে মানুহ ঠেলা হেঁচা। ইফালে ছাইডত গোটেই বজাৰ মানে দোকান বজাৰ দি থৈ দিছে। মাৰ বস্তু যি প্ৰয়োজন সেইবিলাক কোনোবাই ল'ব খুজিলে ল'ব পাৰে, কিন্তু এই লাইনত কোনো ল'ব নোৱাৰে। পূৰা লাইন পাতি সকলোকে যাব দিছে, ইফাল সিফাল কৰিব দিয়া নাই। আমি এতিয়া মাৰ সেৱা কৰি আহি কিনে ওলাই আহিছোঁ। আৰু এইফালে ষ্টেপ দি দিছে সাধু বাবাসকল, আৰু দূৰৰ পৰা অহা অতিথিবিলাক ওপৰত বহি কিনে তেওঁলোকে চাই থাকে। আৰু এইফালে ধুনীয়াকৈ ৰঙা ফুল দি গোটেই মন্দিৰটোক সজাইছে। চাওকচোন ইমান ধুনীয়াকৈ সজাইছে গোটেই মন্দিৰটো।
আমি এতিয়া গোটেই ঘূৰি কৰি আহি এতিয়া বহিছোঁ এতিয়া চাহ খাম চাহ তাহ খাই কৰি যামগৈ আৰু ফুডটো দেখিছেনে ইমান মস্তকৈ দিছে মোক এয়া উপায় নাই এতিয়া চাহকণ খাই লওঁ চাহকণ খাই ঘৰলৈ যাম আৰু ইফালে বান্দৰ এটাই সেই নাম মন্দিৰটোলৈ চাই বহি আছে এই মন্দিৰটোলৈ চাই বহি আছে বান্দৰটো এতিয়া গ'লগৈ দেখিছেনে ভগৱানক সেৱা কৰিব আহিছিলে নেকি তেওঁ সেৱা কৰি গুচি এতিয়া এফালে আমিও যাব ওলালোঁ আৰু সন্ধিয়া হৈ গ'ল ওপৰত দেখিছেনে জোন দেখা পোৱা হৈ গ'ল সন্ধিয়া হ'ল এতিয়া যাওঁ আৰু ইফালে চাইডত ইমান ধুনীয়া ধুনীয়া মূৰ্তি চালোঁ কিন্তু নলওঁ কাৰণ ঘৰত এনেই বহুত মূৰ্তি আনো গালি শুনি থাকোঁ মই মূৰ্তিৰ কাৰণে কাৰণ দেখিলে মোৰ ল'ব মন যায় এবাৰে চাইডে চব মেলা আৰু এইটো চাইডে মানুহ চাওক নাই ইমান মানুহ আৰু ইমান মানুহৰ মাজত এতিয়া ফালি যাওঁ সন্ধিয়া হ'ল তথাপি ইমান মানুহ আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম আজি যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব